হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ ভালেই, আমাৰো ভালেই। আজি এটা নতুন ৰেচিপি আনিছোঁ, আপোনালোকে শেষলৈকে চাবচোন। এয়া কি বাৰু কমেণ্ট কৰি জনাবচোন আগতীয়াকৈ। এয়া দেখিছেনে? এইটো মই সকলোখিনি এইখিনি ৰেডি হৈ গৈছে। এতিয়া চাওক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা। এফালে মই চিকেন ল'লোঁ আৰু এফালে মই জালুক, জীয়া, লং, ইলাচি, নহৰু, আদা, কেঁচা জলকীয়া সকলোখিনি মই লৈ লৈছোঁ। এইখিনি মই গ্ৰাইণ্ডাৰত মাৰি ল'ম। এতিয়া মই আদাও দিছোঁ, নহৰু দিছোঁ, কেঁচা জলকীয়াও দিছোঁ। আজি চিকেন পকৰাটো মই কেঁচা জলকীয়া সৈতে বনাম। পিঁয়াজো মই দি দিছোঁ অলপ। এয়া মই চিকেনখিনি ধুনীয়াকৈ ধুই কৰি মই নিমখ দিছোঁ আৰু হালধি, অকণমান জলকীয়া গুড়ি দিছোঁ। মানে অকণমান কালাৰটো হ'ব কাৰণে দিছোঁ, বেছি দিয়া নাই বাৰু। এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। দেখিছেনে? মিলাই লৈছোঁ। অলপ মই ঢাকি থ'ম। মই প্ৰায় আধা ঘণ্টামান সময় ঢাকি থ'লোঁ। এতিয়া মই আকৌ এইখিনি জীৰা গুড়ি দিছোঁ, অলপ গৰম মছলা দিছোঁ, সানি ল'ম আকৌ। এয়া মই যে গ্ৰাইণ্ডাৰত পিচিছিলোঁ সেইখিনি মই দি দিছোঁ, অলপ 1 চামুচ দি দিছোঁ। তেল দিছোঁ অলপ আৰু এইখিনি মই ময়দা দিছোঁ অলপ। দি পেলাই মই ধুনীয়াকৈ মিলাই ল'ম। এতিয়া দেখিছেনে? মিলাই লৈছোঁ। ইফালে মই কেৰাহী গৰম কৰি দি দিছোঁ এটা এটাকৈ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। তেতিয়াহে মোৰ ভিডিঅ' সকলোবোৰ পাই থাকিব আপোনালোকে। এতিয়া মই এনেকৈ তেলতে ফ্ৰাই কৰি ল'ম। এয়া চাওকচোন, এয়া দি আছোঁ। জুইটো মই অলপ কমাই দিছোঁ কাৰণ ভিতৰটো সিজিব লাগিব। এয়া চাওক এনেকুৱা হৈ আহিছে। মই 5 মিনিট ঢাকি দিছিলোঁ আৰু এতিয়া মই লুটিয়াই আছোঁ, চাওকচোন। যিহেতু এতিয়া ঠাণ্ডা বতৰ, অলপ ঠাণ্ডা পৰিছে, ভাটিবেলা কিবা এটা খাবলৈ মন যায়। সেইকাৰণে আজি ভাবিলোঁ চিকেন পকৰাকে বনাই খাম বুলি। আপোনালোকেও ঘৰত বনাই খাবচোন। এয়া দেখিছে, প্ৰায় হৈছেহি আৰু। হোটেলত খোৱাতকৈ নিজেই ঘৰতে বনাই খালে আৰু সোৱাদ হয়। এয়া ৰেডি হৈ গ'ল। আজিলৈ বাই বাই।